আজি লৈ আহিছোঁ পনীৰৰ ৰেচিপি। সকলোৰে ৰন্ধন প্ৰক্ৰিয়া আৰু সোৱাদ সকলোৰে বেলেগ বেলেগ হয়। আৰু আহকচোন চাওঁ মই ৰন্ধা প্ৰক্ৰিয়াটো কেনে হৈছে। পকা বিলাহী ফালি ফালি লৈ লৈছোঁ, পিঁয়াজ, আদা, নহৰু আৰু কাজু বাদাম। টাৱা এখনত তেল গৰম কৰি লৈ এইখিনি গোটেইখিনি ফ্ৰাই কৰি লোৱা হ'ব। আৰু সকলোকে নমস্কাৰ জনাই মণিকা বড়ো দত্ত চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো দবাই থ'ব। মই দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন যাতে পাই থাকে। লেৰেনি নোযোৱালৈকে এইখিনি ফ্ৰাই কৰি লোৱা হ'ব। আৰু ইয়াৰ পিছত এয়া পনীৰখিনি ফ্ৰাই কৰি লোৱা হ'ব। আৰু পনীৰখিনি ফ্ৰাই নকটাকৈ ফ্ৰাই কৰি লৈছোঁ, এইবাবে যে গোটাকৈ ফ্ৰাই কৰি ল'লে পনীৰখিনি ভাঙি নাযায় আৰু ফ্ৰাইও ধুনীয়াকৈ হয়। ইয়াৰ পিছত পনীৰখিনি কাটি লোৱা হ'ব। আৰু ফ্ৰাই কৰি লোৱা বিলাহী, আদা, নহৰু, কাজুৰ মিশ্ৰণখিনি এইখিনি মিক্সিত গুড়ি কৰি লোৱা হ'ব। আৰু এয়া গোটাকৈ ফ্ৰাই কৰি লোৱা পনীৰখিনি নিজৰ জোখমতে টুকুৰ টুকুৰকৈ কাটি লোৱা হৈছে। তৰকাৰীখন ৰান্ধিবৰ বাবে এয়া কেৰাহী এটাত তেল দি লৈ পিঁয়াজ দি লোৱা হৈছে। আৰু ইয়াতে তেজপাত, দালচেনি, লং, ইলাচি গোটেইখিনি ভাজি লোৱা হ'ব। আৰু পিঁয়াজ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি লৈ পিচি লোৱা মিশ্ৰণখিনি এইখিনি ভাজি লোৱা হ'ব। এইখিনি তেতিয়ালৈকে ভাজি লোৱা হ'ব যেতিয়ালৈকে তেল ওপৰত বিৰিঙি নাযায়। আৰু এয়া জোখমতে হালধি আৰু কাশ্মীৰী ৰেড চিলি কালাৰৰ বাবে জোখমতে দি লোৱা হৈছে। আৰু জোখমতে ইয়াত নিমখ দি ল'ব। আৰু ইয়াত পানী এড কৰোঁতে একেবাৰতে গোটেইখিনি পানী দি লোৱা হোৱা নাই, অলপ অলপ দি এনেদৰে মছলাখিনি ভালদৰে ভাজি লোৱা হৈছে। এয়া পনীৰখিনি দি লৈছোঁ আৰু মছলাখিনি ভালদৰে মিক্স কৰি দিছোঁ। ইয়াৰ পিছত ইয়াত 2 চামুচ ঘি দি দিছোঁ। এইবাৰ ইয়াত ফাইনেলি জোখমতে পানী দি লোৱা হ'ব। আৰু ভালদৰে উতল আহিবলৈ দি এইখিনি সিজিবলৈ দিয়া হ'ব। আৰু হৈ গ'ল ৰেডি পনীৰৰ ৰেচিপি। ভিডিঅ'টোৰ শেষত এয়া মই মিছ'ৰ পৰা অৰ্ডাৰ কৰি অনা মেগাজিন নিউজ পেপাৰ ৰেক অৰ্ডাৰ কৰি আনিছিলোঁ। আৰু এইখিনি মই আনবক্সিং কৰি দেখুৱাইছোঁ। এই মেটেৰিয়েলখিনি এনেদৰে পাৰ্ট পাৰ্টকৈ আহে
আৰু এইখিনি এনেদৰে লগাই ল'বলগীয়া হয় আৰু বহুত ইউজফুল বস্তু মই আনি খুবেই ভাল পাইছোঁ আৰু এয়া এনেধৰণে লগাই লৈ মোৰ হৈ গ'ল আজিলৈ বাই বাই ধন্যবাদ।